এইটো মোৰ সৰু কালক লৈ লিখা আৰু মই দেউতাৰ লগত চাকৰি সূত্ৰে বিভিন্ন জেগাত আছোঁ, কৰিমগঞ্জ, তামোলপুৰ, নলবাৰী, বিজনী। চ' এই ঘটনাটো হৈছে তামোলপুৰত পঢ়া সময়ৰ। তেতিয়া মই দুজনী গাৰ্লফ্ৰেণ্ড আছিলে, এজনী ৰুণজুন, এজনী জোনমণি, আৰু একেলগে পঢ়োঁ। আৰু ছোৱালী বেঞ্চখন বেলেগ আছিলে, তাত অকল 4জনী ছোৱালী আছিলে আমাৰ। চ' সেই জোনমণি ৰুণজুনক লৈ লিখিছোঁ, পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি উৰি, পাখি মেলি যাউৰি, জাকি মাৰি গৈ না মেলি অহা পদূলি, বুটৰীয়া লৰাৰি উৰি, পাখি মেলি যাউৰি, দেউতাৰ কাষিৰে আৰিখতেও মৰি, ৰ'দে বৰষুণে ধেমালি, আজৰি সেয়া বেৰি উৰি, পাখি মেলি যাউৰি, পাখি 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 মেলি যাউৰি উৰি, পাখি মেলি যাউৰি। কালির মোর পঢ়া শাৰী, ইংৰাজী অংক কপিনাথে চাৰি, খিৰিকী ফাকেৰে মুকুতিৰ বেৰি, ঘৰলৈ উভতি খেলা মৰা মৰি, দেউতাৰ ৰঙা চকু একে কোবে মাৰ বুকু, পঢ়াতে আজনি সুখনি মৰমৰ ঘূৰণি, পাখি পাখি মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি উৰি, পাখি মেলি যাউৰি। জোনমণি ৰুণজুন তেতিয়া চকু জোন, নিভা জাগে গত টোপা টোপে খৰাখন। এইকেইটা কথা এটা কওঁ, এইটো মোৰ সৰু কালক লৈ লিখা আৰু মই দেউতাৰ লগত চাকৰি সূত্ৰে বিভিন্ন জেগাত আছোঁ, কৰিমগঞ্জ, তামোলপুৰ, নলবাৰী, বিজনী। চ' এই ঘটনাটো হৈছে তামোলপুৰত পঢ়া সময়ৰ। তেতিয়া মই দুজনী গাৰ্লফ্ৰেণ্ড আছিলে, এজনী ৰুণজুন, এজনী জোনমণি, আৰু একেলগে পঢ়োঁ। আৰু ছোৱালী বেঞ্চখন বেলেগ আছিলে, তাত অকল 4জনী ছোৱালী আছিলে আমাৰ। চ' সেই জোনমণি ৰুণজুনক লৈ লিখিছোঁ, জোনমণি ৰুণজুন তেতিয়া চকু জোন, নিভা যাবে গৰ টোপা টোপে খৰাখন, সাঁতুৰি নাদুৰি এটি এটি ৰাতি, ৰঙা নীলা চিলা উৰি উৰি মনে খেলা, এতিয়া কবিতা কাণৰে খলিতা, অকলে বুকুতে চকুলো
জাকি মাৰি গ'ল